বন্ধুসকল আপোনালোকে কেনে আছে আশা কৰো আগৰ দৰে আপোনালোকে শান্তিত আছে সুখত আছে আৰু কুশলে আছে কিন্তু আজিৰ সমাজ ব্যৱস্থাই আগৰ দৰে শান্তিত সুখত আৰু কুশলে নাই আজিৰ সমাজ ব্যৱস্থাক ধৰ্ষণ লুণ্ঠন হত্যা আদি আৱৰি ধৰিছে গতিকে আজিৰ সমাজ ব্যৱস্থাৰ এক অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু ধৰ্ষণৰ ওপৰত লিখা এটি কবিতা মই আপোনালোকলৈ বুলি আগবঢ়ালো আশা কৰো আপোনালোকে সকলোৱে এই কবিতাটো এবাৰ শুনিব আৰু ইয়াৰ বিপৰীতে মাত মাতিবলৈ ওলাই আহিব গতিকে আহকচোন আমি সকলোৱে মিলি কবিতাটো এবাৰ শুনো আহক কবিতাৰ শিৰোনাম ধৰ্ষণকাৰীসকলৰ উচিত শাস্তি হ'বনে বাৰু কবি অলকেশ খাটনিয়াৰ আবৃত্তিকাৰ ৰাহুল কলিতা মুকলি আকাশৰ তলত মুক্ত বিহংগৰ দৰে ঘূৰি ফুৰা এই নৰপিশাচ ধৰ্ষণকাৰীসকলৰ উচিত শাস্তি হ'বনে বাৰু নে আইনৰ মেৰ পেছত পৰি ন্যায়ৰ বিপৰীতে কেৱল তাৰিখৰ পিছত তাৰিখে বদলি থাকিব কত নাৰীৰ শ্লীলতাহানি কৰি এই ধৰ্ষণকাৰীবোৰে আইনৰ চকুত ধূলি মাৰি অনায়াসেই নিৰ্দোষী হৈ যায় কিন্তু ধৰ্ষিতাগৰাকী হৈ পৰে সমাজৰ এগৰাকী বেশ্যা পতিতা অভদ্ৰ মহিলা সেয়ে সুধিছো পুনৰাই আপোনালোকক এই নৰপিশাচ ধৰ্ষণকাৰীসকলৰ উচিত শাস্তি হ'বনে বাৰু এই ধৰ্ষিতাসকলে উচিত ন্যায় পাবনে বাৰু ধন্যবাদ বন্ধুসকল আপোনালোকে এই কবিতাটি শুনি নিশ্চয় বহুতেই ভাল পালে গতিকে কেৱল ভাল পালেই নহ'ব ধৰ্ষণ লুণ্ঠন হত্যা ইত্যাদিৰ বিপৰীতে মাত মাতিবলৈ আমি ওলাই আহিব লাগিব গতিকে আমি সকলোৱে ইয়াৰ বিপৰীতে মাত মাতিবলৈ ওলাই আহক আৰু ধৰ্ষণ মুক্ত লুণ্ঠন মুক্ত আমি এখন সমাজ গঢ়ো আহক গতিকে সঁচাকৈ যদি এই কবিতাটি শুনি ভাল পালে এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব আৰু ধৰ্ষণ লুণ্ঠন হত্যা মুক্তকাৰী এখন সমাজ গঢ়াৰ বাবে আমি সকলো ওলাই আহক গতিকে এই ভিডিঅ'টো আজি ইয়াতে সামৰো ধন্যবাদ